হেল্ল' গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আৰু যিহেতু বিহুৰ বতৰ দেখিছানে, বিহুৰ বতৰ এনেকুৱা মানে একদম কি ক'ম আৰু। তথাপিও ওলাই আহিলোঁ টাউনলৈ আৰু আপোনালোকক তিনিচুকীয়া টাউনখন কি হৈছেনো দেখাওঁ বুলি ভাবিছোঁ। বতৰ বেয়া যদিও মানুহ পূৰা ভিৰ লাগিছে, সকলোৰে ঘৰত লাগিবই বিহু, যেনেকৈ হ'লেও পাতিবই, সেইবাবে টাউনতো পূৰা ভিৰ বিহুৰ। আৰু আজি যিহেতু বিহু, কিন্তু বতৰ দেখিছেনে ইমান ঠাণ্ডা, কি কৰিম আৰু উপায়তো নাই ন, চবৰে ঘৰতে বিহু পাতিবই লাগিব, সেইকাৰণে নিয়মটোতো কৰিবই লাগিব। গতিকে এতিয়া গৈ আছোঁ পিঠা খুন্দিবলৈ আৰু তেনে চাই থাকক ভিডিঅ'টো আগলৈ, কি কৰোঁ কি নকৰোঁ দেখাম বাৰু। গতিকে গৈ আছোঁ মই এতিয়া পিঠা খুন্দিবলৈ। আৰু এয়া মোক অকণমান হেল্প কৰি দিছে ভণ্টিয়ে, তাৰপাছত আকৌ অলপ দি আছোঁ আৰু এইবাৰ খুৰীক মাতি ল'লোঁ চালি দিবলৈ। গতিকে এনেকৈয়ে মই পিঠা খুন্দি আহিলোঁ আৰু ঘৰলৈ। আৰু এতিয়া মই পিঠাখিনি বনাবৰ বাবে নাৰিকল ভাজি ল'লোঁ আৰু নাৰিকল ভজাৰ পিছত নাৰিকলখিনিত মই পগুৱা গুড় দিছোঁ, কাৰণ আমাৰ ঘৰত চেনি দিয়া পিঠা নাখায়, সেইবাবে মই গুড় দি বনাওঁ। গুড় দি বনালে বহুত ভাল লাগে, সেইবাবে গুড় দি দিছোঁ। আৰু এতিয়া টাৱাখন গৰম হোৱাৰ পিছত তাতে মই ক'লা বৰা চাউল বনালোঁ এইবাৰ, যিহেতু মোৰো প্ৰথমবাৰ বনাইছোঁ। যোনে যোনে বনাইছে তেওঁলোকেতো নিশ্চয় জানিব কিমান ভাল লাগে বনাই। মোৰ কিন্তু খুবেই ভাল লাগিলে ক'লা বৰা চাউল দি পিঠা বনাই কিনে, কাৰণ বহুত আঠা আছে ইয়াত, সেইকাৰণে বনোৱাটোও ভাল লাগিলে আৰু ভাঙিও নাযায় পটকলে। খুব সুন্দৰ হৈছে পিঠাখিনিও। গতিকে কোনে কোনে ট্ৰাই কৰিছে ক'লা বৰা চাউলটো দি মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। এয়া মোৰ পিঠা হৈ গ'ল এতিয়া। এয়া ক'লা বৰা চাউল, তাৰপিছত এবাৰ বগাটো দিও ট্ৰাই মাৰি চালোঁ, কিন্তু ক'লাটোৰ নিচিনা হোৱা নাই। আৰু এয়া ভোজৰ যা যোগাৰ চলি আছিলে বাবে পোৱালীকেইটাকো কিবা কিবি বস্তু দি পঠাইছোঁ। আৰু ৰাতি আমি এতিয়া গৈ আছোঁ ৰাতি ভোজ খাবলৈ। আৰু দেখিছেনে নাই দেখা জানো, গোটেই আন্ধাৰ হৈ আছে। আজিও আন্ধাৰতে ভিডিঅ' কৰিবলগীয়া হৈছে। আৰু সেয়া আমাৰ গান বাজিলে আৰু এতিয়া চবে বস্তু লৈ লৈ গৈ আছোঁ আমি। আৰু আমাৰ এতিয়া পিঠা বনাই কৰি হৈ গ'ল। তাৰপিছত এতিয়া আকৌ যাওঁ, মই মাজে মাজে মানে ঘৰত আহি আছোঁ এনেকৈ। তাৰপিছত এতিয়া বনাই মেলি আজৰি হ'লোঁ আৰু এতিয়া যাওঁ আকৌ তাতে। তাৰপিছত আকৌ তাত কি হয় দেখাই আছোঁ আপোনালোকক, তেন্তে ভিডিঅ'টো আগলৈ চাই থাকক। আৰু এয়া ৰাতি আমি এনেকৈয়ে সকলোৱে মিলি ফূৰ্তি কৰিলোঁ অলপ। আৰু আমি এতিয়া ভাত খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া যাম অলপ চুৰ কৰিবলৈ যাম এতিয়া। গতিকে এতিয়া চবৰে ঘৰত এপাক মাৰি আহোঁগৈ বুলি ভাবিছোঁ আমিও। আৰু সেইবাবে এতিয়া আন্ধাৰো হ'ল বহুত, গতিকে আমি আন্ধাৰে ওলাইছোঁ এতিয়া চুৰ কৰিবলৈ। গতিকে কি পাওঁ কি নাপাওঁ নাজানো, গতিকে চাই থাকক ভিডিঅ'টো। চুৰ কৰিলোঁ আজি, মই ধনিয়া, সেইফালে লাই শাক আৰু সেইফালে গৈ আছোঁ এতিয়া। ব'লো আগলৈ চাই থাকক ভিডিঅ'টো। ৰাস্তাই ঘূৰি আছোঁ এতিয়া, কাৰ ঘৰত কি আছে বনাত ভাবি আছোঁ। আৰু গৈ আছোঁ কৰি মাত্ৰ অকল ধনিয়া অকণমান পালোঁ। ফচিয়ে গৈছিলোঁ নহয় জানে নাই, কোনোমতে বাচি আহিছোঁ। গতিকে আৰু চাই লওঁ ৰ'ব, ফুল আনিছোঁ, এইযোৰ চেণ্ডেল, এয়া ফুলৰ টাব, এয়া ধনিয়া আৰু লাই শাকখিনি থৈ আহিলোঁ। এইবোৰ একদম বেলেগ ডেঞ্জাৰ চুৰ দেখোন। চবফালে কুঁৱলী আৰু আমি এতিয়া মেজিটো জ্বলাব গৈ আছোঁ। ধূপ চাকি লৈ লৈছোঁ এতিয়া আৰু তালৈকে যাওঁ আমি। এয়া আমাৰ মেজি জ্বলোৱা হৈ গৈছে আৰু এতিয়া সকলোৰে যাৰ যাৰ যি কৰিব আছে সকলোৱে নিয়ম কৰি কিনে সকলোৱে সেৱা কৰিছে ধূপ চাকি জ্বলাই। এয়া ওচৰতে আমাৰ ফিল্ডখনৰ মাজতে কৰে, মানে সেইটো কাৰণে ইয়াত ওচৰৰ যিমান মানুহ আছে সকলোৱে ইয়াতে আহে আৰু নিজৰ নিজৰ যি ইচ্ছা প্ৰাৰ্থনা থাকে সকলো ইয়াতে কৰেহি। যিহেতু বছৰত এবাৰেই আহে, গতিকে আজি সকলোৱে ধুনীয়াকৈ সেৱা কৰিছে।
আৰু এতিয়া আমি সকলোৱে মিলি একেলগে চাহ খাইছোঁ আৰু আজি বিহু আমাৰ ইমানতে খাই মেলি আজৰি হৈ গ'লোঁ আৰু আজি মই ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ গান বাজি আছে কাৰণে শুনি পোৱা নাই আৰু তেনেহ'লে আজি ভিডিঅ'টো মই শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে আগতে পায় তেনেহ'লে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ বাই বাই আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ মাঘৰ বিহু বহুত বহুত শুভেচ্ছা জনালোঁ বাই বাই